দি বহিবৰ কাৰণ এয়া চাওক আপোনালোকে ইয়াত আমাৰ বাৰিষাত আমি উপঙি আছো তথাপি আমাক এজন মানুহৰ ইমানকেইটা চাউল দিছে ইমানকেইটা দাইল দিছে এইকেইটা দাইলে আমি গোটেই কি কৰিম বাৰু চাওকচোন বাৰু ভিতৰত যিখিনি মানুহে বাৰিষাত উপঙি থকা নাই সেয়ে বেছিকে পাইছে আমি এইকেইটা পাইছো আৰু এই আমাৰ ঘৰকেইখন চাওক পানীত ডুবি আছে গৰু ম'হ ছাগলী চব ডুবি আছে আমি এইকেইটা চাউলে চৰকাৰে কি কৰিছে আমাৰ ওপৰত উলিয়াই গৈছে চৰকাৰে তেতিয়াহ'লে 10জন মানুহৰ ভিতৰত 1 কেজি চাউল পালে 10 কেজি চাউল পাইছে 10 কেজি দাইল পাইছে সেইখিনি আমি পাব লাগে নে খাহঁতে পাব লাগে সেইটো আপোনালোকে কনফাৰ্ম কৰি কি পাব লাগে তেতিয়াহ'লে 1 কেজি চাউলে কেই ৰুচ চলি হৈছে না আৰু 1 কেজি চাউলে কেনেকে আমি ৰাইজে কেনেকে খাইখিনি জীয়াই থাকিব পাৰিম আজি 5 দিনৰ আগত আমাৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া চাই পেলাই গৈছে যে আমাৰ এই এৰিয়াটো কেনেকুৱা হৈ আছে পৰিস্থিতি তাৰ পিছতো যদি এই মন্ত্ৰী মহোদয়ে যদি এনেকুৱা ব্যৱস্থা কৰে আমি কি বুলি ভাবিব লাগিব আৰু ৰাইজেটো আৰু আমাৰ যিটো ৱাৰ্ড চিষ্টেমত চাবলৈ গ'লে মানে 2 নং ৱাৰ্ড যিটো কয় এইটো ৱাৰ্ডে এতিয়া মানে পানী নোসোমায় য'ত পানী নোসোমায় দেখিছেনে বাৰু আমি অলপ ডাঙৰ কথা নাই বাৰু আমি পানীত বগাই থাকিও এইকেইটা পাইছো পানী নাপায়ো আমাৰ ওচৰতে কেম্প পাতি আছিলো আমাৰ ওচৰতে চাই পিনে দিয়ে পাৰ হৈ গৈছে কিন্তু চাই আমাৰ ওচৰতে ভূমি কিনে নাচালে কিন্তু চাৰকটো আমি কোনো একো কৰা নাছিলো আৰু মাথাইৰ ওপৰত থকা মানুহখিনিকতো কিবা এটা ব্যৱস্থাটো কৰি থৈ যাব পাৰে তেখেতে পাৰে নোৱাৰে পাল দিম বুলি কৈ পালো নিদিলে একো নাই আমি আমাৰ ইয়াত ঘৰ হিচাপত আছে 115 ঘৰ আছে কিন্তু তিৰপাল দিছে গামবুঢ়াই জনাইছে যে আমাক তিৰপাল দিছে 4খন তিৰপাল দিছে আমি এই তিৰপাল কি কৰিম মাস্ক বনাব দিছে নেকি এইটো আমাক কৰোণাৰ সময়ত আমাক নালাগে তেনেকুৱা তিৰপাল সেইকাৰণে আমি আনিব যোৱা নাই গামবুঢ়াই মাতি আছে যে আমাক তিৰপাল আনিব কৈ আছে আমি যোৱা নাই আনিব ওচৰতে আছে মীনা শইকীয়া ডাঙৰীয়া আছে ওচৰতে তেওঁ কি কৰি আছে তেওঁৰ হেৰিখিনি চাই লওক Sakti kamu.